মুম্বাইত যেতিয়া মোৰ এলিমিনেশ্যন হৈ গ'ল আৰু হয়তো যাব পাৰিলোঁ হয়, কিন্তু কিবা কিবি কাৰণে মই যাব নোৱাৰিলোঁ। দেউতাই তেতিয়া কৈছে ইমান বছৰ যে তোক যে মানে মই অলপ হোল্ড বেক কৰিলোঁ বা মই ফুল্লি ছাপোৰ্ট নকৰিলোঁ, সেইটো কাৰণে মানে আই এম ৰিয়েলি চৰি, মানে এতিয়াৰ পৰা তেওঁ নিজে কৈছে। তাতকৈ আৰু ডাঙৰ ভেলিডেশ্যন লাইফত একো নাই। মই হাছল জিকা হ'লেও চাগে সেইটো মানে ডাজ নট কম্পেয়াৰ। মানে যোনবোৰ লগৰ মানে কেতিয়াও এৰিব নোৱাৰে, 24 hours একেলগে থাকে হোষ্টেলত, শোৱা উঠা, হঠাৎ মই মিউজিক চুজ কৰাৰ কাৰণে নাইকিয়া হৈ গ'ল। তুমি বিলিভ কৰিবা, মোৰ বাৰ্থডে ৰিচেণ্টলি পাছ হৈ গ'ল, 4জন মানুহে কল কৰিছে, তাৰ ভিতৰত 3জন মোৰ ফেমিলি মেম্বাৰ। বাদশাহে মোৰ এলিমিনেশ্যনৰ পিছত মানে তই পটেঞ্চিয়েল উইনাৰ আছিলি, কিন্তু কিছুমান বস্তু ৱৰ্কআউট নহ'ল, তই পটেঞ্চিয়েল উইনাৰ আছিলি, পিছত তোৰ জাৰ্ণিটো যি হ'ব মই ফ'ল' কৰিম, মানে তোৰ জাৰ্ণিটো। চেলিব্ৰিটি বুলি নকওঁ, পাৰ্চনেলিটি আৰু যেতিয়া জীয়াই থাকে সেইখিনি সময়ত তেওঁক সেইখিনি সন্মান নিদিয়ে। আমাৰ অসমততো বহুতেই দেখা যায়, মৰাৰ পিছত যেনেকৈ মানুহজন ভগৱান হৈ যায়, জীয়াই থকাত সিমানে বেয়া হৈ থাকে মানুহজন। বহুত মানুহ এনেকুৱা দেখিছোঁ যোনক মই পাৰ্চনেলি হোৱাটছআপ কৰিছিলোঁ এই গানটো শুনি চাব বুলি, তেওঁলোকে এতিয়া ষ্টেটাছত এইটো কি বঢ়িয়া গান, 2 বছৰৰ পিছত সেই একে গানটো যেতিয়া 1 million ষ্ট্ৰীমছ হৈ গৈছে, বা মই এসপ্তাহমান প্ৰাইভেট কৰি দিছিলোঁ ৰফা দফা গানটো মোৰ চেনেলৰ পৰা ফাৰ্ষ্ট যেতিয়া আপলোড কৰিছিলোঁ, বিকজ আই ৱাজ মানে মই গানটোত ইমান এফৰ্ট দিছিলোঁ সেইটো সময়ত, আৰু এনেকুৱা মিউজিক ভিডিঅ' বনাইছিলোঁ যোনটো সেইটো সময়ত হয়তো ইয়াত কোনো ট্ৰাই কৰা নাছিলে।